Hello everyone, welcome to Assamese Kitchen and Recipes. কি খবৰ আপোনালোকৰ ভালে আছে সাগৈ আজি মই আপোনালোকলৈ ডায়াবেটিক ফ্ৰেন্ডলি এটা ৰেচিপি লৈ আহিলো এটা বেলেগ ধৰণৰ ফ্ৰুটছৰ পৰা বনাইছো সেই ফ্ৰুটছটো কেনেকৈ কাটিব লাগে অতি সহজতে কাটিব পৰা নিয়মটো মই দেখাই দিম বুলি ভাবিছো আহকচোন চাও ড্ৰাগন ফ্ৰুট স্মুদি এই ফাইবাৰ ৰিচ ডায়াবেটিক ফ্ৰেন্ডলি ব্ৰেকফাষ্টটো খালে আপুনি লাঞ্চলৈকে ষ্টমাক ফুল কৰি ৰাখিব পাৰিব প্ৰথমে মই 2 টেবুলস্পুন oats আধা কাপ মিল্ক দি সোক কৰি ওভাৰনাইট থৈ দিম oats আমি সদায় সোক কৰি নহলে roast কৰিহে খাব লাগে আহকচোন এই ফ্ৰুটছটো মই মোৰ ফ্ৰিজৰ পৰা উলিয়াই এক কাটি বনোৱালৈকে দেখাও কিমান সুন্দৰ ফ্ৰুটছ চাও মোক মোৰ ফ্ৰেন্ড বৌ এগৰাকী এই ফ্ৰুটছটো দিছিলে মই ভাবিলো আপোনালোকৰ লগতে এই ৰেচিপি এটাও শেয়াৰ কৰো তাৰ লগতে মই এটা এপল উলিয়াই ললো আহকচোন কেনেকৈ সহজতে কাটিব পাৰি চাও আপুনি এই ভিডিওটো অবজাৰ্ভ কৰি থাকক সেই বৌগৰাকীৰো আবুপঞ্চি নামৰ এটা চেনেল আছে আপোনালোকে নিশ্চয় এবাৰ ভিজিট কৰি চাব চাওক কোনো ধৰণৰ বাকলিটো নুগুচুৱাকৈ মই সহজতে কেনেকৈ কাটিম এই ফ্ৰুটছটোৰ হেলথ বেনিফিটস বহুত বেছি আছে মই ডেসক্ৰিপচন বক্সত অলপমান দিবলৈ ট্ৰাই কৰিম আপোনালোকে নিশ্চয় এবাৰ চাব মোৰ সাবস্ক্ৰাইবাৰে ডায়াবেটিক ফ্ৰেন্ডলি ৰেচিপি বনাবলৈ মোক ৰিকুৱেষ্ট কৰিছিলে হেহে মই আজি এই ফ্ৰুটছটো দি এবাৰ ট্ৰাই কৰিছো অকল ডায়াবেটিক মানুহৰ কাৰণেহে যে এই ফ্ৰুটছটো ভাল তেনেকুৱা নহয় ই বহুত বেছি বেনিফিট থকা ফ্ৰুটছ আপুনি যদি মোৰ চেনেলৰ নতুন বা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই আগতে তেখেতসকলক মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবলৈ ৰিকুৱেষ্ট এটা কৰিলো এয়া চাওক কিমান সুন্দৰকৈ বাকলিটো এৰাই গৈছে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়া মোৰ আহিবলগীয়া ভিডিওৰ নটিফিকেশনবোৰ পাই থাকিব কাৰণ মোৰ এই চেনেলটোত ভেজ নন ভেজ থলুৱা দেশী বিদেশী সকলোবিলাক ৰেচিপি পাব এয়া মোৰ ড্ৰাগন ফ্ৰুটছটো বাকলিৰ পৰা এৰাই লোৱা হৈ গল কালাৰেই চাবনে গুণেই চাব তাৰ এতিয়া মই এটা এপল এনেকৈ কাটি লম আজিকালিৰ মানুহ হেলথৰ বহুত বেছি কনসিয়াস তেওঁলোকে এই ৰেচিপিটো নিশ্চয় ভাল পাব কাৰণ এই এমাগ যদি আমি স্মুদি খাই লওঁ তেতিয়া হলে আমাৰ লাঞ্চলৈকে আৰু একো মাজত খাব নালাগে এপলটো কাটা মোৰ হৈ গল এতিয়া মই মিক্সিৰ জাৰ এটা লৈ লম আৰু তাত ফ্ৰুটছখিনি এড কৰি দিম প্ৰথমে ড্ৰাগন ফ্ৰুটছখিনি মই এড কৰিলো এটুকুৰা মই গাৰ্নিশিংৰ কাৰণে ৰাখি থৈছো আৰু এতিয়া এপলখিনিও দি দিলো ফ্লেভাৰৰ কাৰণে মই পুদিনাৰ আগ 2-3টা মান এড কৰিছো এই স্মুদিটোত যিসকলে মিল্ক খাব নোখোজে তেওঁলোকে নাটছ মিল্কও এড কৰিব পাৰে এতিয়া মই যিখিনি oats সোক কৰি থৈছিলো ওভাৰনাইট সেইখিনি মই এড কৰি দিছো আপুনি যদি ওভাৰনাইট সোক কৰিব পৰা নাই তেতিয়া হলে যিমানখিনি সময় পসিবল সিমানখিনি সময় আপুনি oatsখিনি সোক কৰি লব আপুনি ইচ্ছা কৰিলে হনি বা খেজুৰ এড কৰিব পাৰে কিন্তু মই ইয়াত কোনো ধৰণৰ সুইটনাৰ এড কৰা নাই এতিয়া মই মিক্সিটোত এনেকৈ পিচি পেলাম এই ফ্ৰুটছটোৰ মিক্সিং প্ৰসেসটো মোৰ খুব ভাল লাগে চাওকচোন কেনেকৈ হঠাতে ৰঙা হৈ গল চাওকচোন প্ৰকৃতিয়ে কিমান ধুনীয়া ৰং এটা দিছে ইয়াক মা প্ৰকৃতিৰ ই এক অদ্ভুত দান এই আমাৰ গ্ৰাইণ্ড কৰা হৈ গল আমাৰ স্মুদিটো ৰেডি হৈ গৈছে এতিয়া আমি পৰিবেশন কৰিম গ্লাছৰ মগ এটাত মই এনেকৈ ঢালি দিছো এয়া মই এপল আৰু ড্ৰাগন ফ্ৰুটছটো কাটি এনেকৈ পৰিবেশন কৰিছো আপুনি শেষলৈকে চাই থাকক সুন্দৰ বস্তুক সুন্দৰকৈ পৰিবেশন কৰাটো এটা আৰ্ট নহয় জানো মই আপোনালোকক এটো এতিয়া টেষ্ট কৰি দেখাম হেলথ বেনিফিটস কিটা মই ইয়াতে দিবলৈ ট্ৰাই কৰিম আপোনালোকে শেষলৈকে চাই থাকক স্মুদি আমাৰ ঘৰৰ সকলোৰে খুব প্ৰিয় আমি প্ৰায়ে খাওঁ হেলথৰ কাৰণে ই বহুত বেছি বেনিফিচিয়েল আহকচোন আজি এই স্মুদিটো টেষ্ট কৰি চাওঁ ওয়াও ডিলিশিয়াস
এটা নতুন ৰেচিপিৰে পুনৰ লগ পাম। আজিলৈ আহোঁ।